আমাৰ BTR চৰকাৰৰ দ্বাৰা ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ পদক্ষেপত আজি প্ৰতিটো হাই ছেকেণ্ডাৰী কলেজবিলাকত আমি ছ'চিয়েল মিডিয়াৰ ইম্পেক্টৰ ওপৰত আজি বহুত ছাত্ৰ ছাত্ৰী ছ'চিয়েল মিডিয়া যিমান ভাল ইমানো বেয়া দিশো আছে। তাকে আমি সজাগতা ইয়াৰ ওপৰত ইম্পেক্ট হ'ব পৰা কিছু এক্সপাৰ্ট লৈ আহি আমি ছাত্ৰী এই আজি আমাৰ কোকৰাঝাৰ গাৰ্লছ হাই ছেকেণ্ডাৰীত আমি এটা সেমিনাৰ আৰু সজাগতা এটা সভা আমি আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ সমাজখন যদি ঠিক কৰিব লাগে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে আমি ঠিক কৰিব লাগিব আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত যেতিয়া আমি ছাত্ৰ ছাত্ৰীক ভাল দিশ বা ভাল কথাবোৰ বা ভাল এনেকুৱা ছ'চিয়েল মিডিয়াৰ ওপৰত আমি আজি দেখিবলৈ পাইছোঁ যে বহুত ল'ৰা ছোৱালীয়ে সৰু কথা কিছুমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাটো আমি দেখিবলৈ পাইছোঁ, যাৰ ফলত বহুত ছাত্ৰ ছাত্ৰী বা বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা নিজৰ জীৱন ধ্বংস কৰাৰো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ মাজত অলপ সজাগতা বা আমাৰ ছ'চিয়েল মিডিয়াৰ ওপৰত অলপ ইম্পেক্ট হ'ব পৰা ডিছএডভান্টেজ বেয়া দিশবিলাক আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ সজাগতা কৰিব পাৰোঁ ইয়াক লৈ আমি এতিয়া সেমিনাৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা আমি আয়োজন কৰিছোঁ। আশা কৰিছোঁ আমাৰ সমাজখন লাহেকৈ আৰু ভাল দিশলৈ আহক আৰু সমাজখন ঠিক কৰিব লাগিলে আমাৰ চৰকাৰখনৰ তৰফৰ পৰাও আমি এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি হাতত লৈছোঁ। আশা কৰিছোঁ সমাজখন ঠিক হ'ব, স্কুল কলেজ ছাত্ৰ ছাত্ৰীক আমি ঠিক কৰিবলৈ হ'লে এনেকুৱা সজাগতা সভা এক্সপাৰ্টবিলাকৰ দ্বাৰা আমি সঁচাকৈ আমাৰ সমাজখন ঠিক কৰিবলৈ সক্ষম হ'ম। থেংক ইউ। হ'ব ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ পদক্ষেপত আজি প্ৰতিটো হাই ছেকেণ্ডাৰী কলেজবিলাকত আমি ছ'চিয়েল মিডিয়াৰ ইম্পেক্টৰ ওপৰত আজি বহুত ছাত্ৰ ছাত্ৰী ছ'চিয়েল মিডিয়া যিমান ভাল ইমানো বেয়া দিশো আছে। তাকে আমি সজাগতা ইয়াৰ ওপৰত ইম্পেক্ট হ'ব পৰা কিছু এক্সপাৰ্ট লৈ আহি আমি ছাত্ৰী এই আজি আমাৰ কোকৰাঝাৰ গাৰ্লছ হাই ছেকেণ্ডাৰীত আমি এটা সেমিনাৰ আৰু সজাগতা এটা সভা আমি আয়োজন কৰিছোঁ। আমি আশা কৰিছোঁ আমাৰ সমাজখন যদি ঠিক কৰিব লাগে আমি ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে আমি ঠিক কৰিব লাগিব আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনবিলাকত যেতিয়া আমি ছাত্ৰ ছাত্ৰীক ভাল দিশ বা ভাল কথাবোৰ বা ভাল এনেকুৱা ছ'চিয়েল মিডিয়াৰ ওপৰত আমি আজি দেখিবলৈ পাইছোঁ যে বহুত ল'ৰা ছোৱালীয়ে সৰু কথা কিছুমান ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাটো আমি দেখিবলৈ পাইছোঁ, যাৰ ফলত বহুত ছাত্ৰ ছাত্ৰী বা বহুত ল'ৰা ছোৱালীয়ে কেতিয়াবা নিজৰ জীৱন ধ্বংস কৰাৰো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীৰ মাজত অলপ সজাগতা বা আমাৰ ছ'চিয়েল মিডিয়াৰ ওপৰত অলপ ইম্পেক্ট হ'ব পৰা ডিছএডভান্টেজ বেয়া দিশবিলাক আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ সজাগতা কৰিব পাৰোঁ ইয়াক লৈ আমি এতিয়া সেমিনাৰ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ দ্বাৰা আমি আয়োজন কৰিছোঁ। আশা কৰিছোঁ আমাৰ সমাজখন লাহেকৈ আৰু ভাল দিশলৈ আহক আৰু সমাজখন ঠিক কৰিব লাগিলে আমাৰ চৰকাৰখনৰ তৰফৰ পৰাও আমি এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি হাতত লৈছোঁ। আশা কৰিছোঁ সমাজখন ঠিক হ'ব, স্কুল কলেজ ছাত্ৰ ছাত্ৰীক আমি ঠিক কৰিবলৈ হ'লে এনেকুৱা সজাগতা সভা এক্সপাৰ্টবিলাকৰ দ্বাৰা আমি সঁচাকৈ আমাৰ সমাজখন ঠিক কৰিবলৈ সক্ষম হ'ম। থেংক ইউ।